ধুবুৰী জিলাৰ গোলকগঞ্জত তীব্ৰ উত্তেজনা। মৃতদেহলৈ সমদল গৰিয়ামূৰীয়া দেশী সংগঠনৰ সহস্ৰাধিক পুৰুষ মহিলাৰ অংশগ্ৰহণ, অভিযুক্তক ফাঁচীৰ দাবীত সমদল। লক্ষীমাৰীৰ গাঁৱৰ পৰা সমদল গোলকগঞ্জ থানা অভিমুখে আৰক্ষীয়ে গোলকগঞ্জ দলঙৰ কাষত বাট আগচি ধৰাত প্ৰচণ্ড ঠেলা হেঁচাৰ সৃষ্টি হয়। উল্লেখ্য যে লক্ষীমাৰীৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক কালি সন্ধিয়া হঠাতে নাটকীয়ভাৱে আটক কৰে। আটক শিক্ষক শ্বাহ আলম চৰকাৰ। লক্ষীমাৰীত শ্বাহ আলমে ডেগাৰেৰে আক্ৰমণ কৰিছিল এজন যুৱকক। সহযোগ কৰিছিল পুত্ৰ ইনজামামুল আৰু ভাগিন ৰেজাক। যুৱকজনৰ কালি CMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। 25 ডিচেম্বৰত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনাটো। ইমান দিনে গোলকগঞ্জ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আহিছিল অভিযুক্তক। 28 ডিচেম্বৰত থানা ৰাইজে ঘেৰাও কৰাৰ পিছতে আটক কৰে সহযোগী ইনজামামুল আৰু ৰেজাকক। কিন্তু আটক কৰাৰ পৰা বিৰত থাকে মূল অভিযুক্ত শ্বাহ আলমক। কালি মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ প্ৰস্তুতি লয়। খবৰ পাই মৃতদেহ ঘৰত উপস্থিত হোৱাৰ পূৰ্বে গোলকগঞ্জ আৰক্ষীয়ে নাটকীয়ভাৱে আটক কৰে। আপোনালোকে জানে যোৱা 25 তাৰিখে আমাৰ লক্ষীমাৰী গাঁৱত মিৰাজুল হক নামৰ এজন আমাৰ দেশী ঘৰৰ ল'ৰা আৰু তেওঁৰ ভায়েকক এটা দুষ্কৃতিকাৰীৰ দল, এটা মিয়াৰ দলে গৈ ৰাতি হানি খুচি গুৰুতৰ জখম কৰিছে। গুৰুতৰ জখম কৰাৰ পিছত ব্যক্তিজনক কোচবিহাৰলৈ লৈ যোৱা হৈছে। কোচবিহাৰলৈ লৈ যোৱাৰ পিছত তাৰ পৰা ৰেফাৰ কৰিছে গুৱাহাটী GMCH লৈ, আৰু গুৱাহাটী GMCH লৈ যোৱাকালি ৰাতিপুৱা 3 বজাত তেখেতক ঢুকাইছে। আৰু তাৰ লগে লগে ইজাহাৰৰ আগতে দিয়া গৈছে। প্ৰথমতে হয়তো অচি ডাঙৰে জানে নে নাজানে নাজানো, প্ৰথমতে কিন্তু এজাহাৰখন লোৱাত বহুত পলম কৰিছে বা দিগদাৰি কৰিছে। যি নহওক তাৰপিছত এজাহাৰ লৈছে। আৰু কালি মানুহজনৰ মৃত্যু হোৱাৰ লগে লগে কিন্তু গোলকগঞ্জ থানাই কিন্তু আমি দেখা শক্তিমান চিনেমাৰ নিচিনাকৈ গৈ কিন্তু আসামীক সন্ধিয়াৰ ভিতৰত তুলি লৈ আহিলে, কিন্তু আগতে নুতুলিলে। তাৰ কাৰণে আমি দুখ আৰু খেদ প্ৰকাশ কৰিছোঁ। অৱশেষত আমি তথাপিও ধুবুৰী পুলিচক, গোলকগঞ্জ পুলিচক আমি ধন্যবাদ দিছোঁ। অৱশেষত তেখেতসকলে কিন্তু আসামীক ধৰিছে। লগতে আমাৰ কথা হ'ল কি যে এই আসামীকেইজন এটা আইনৰ সংজ্ঞালৈ ওলাই যাব নোৱাৰে। তাৰ কাৰণে কিন্তু আমি এই আন্দোলন আজি ৰাখিছোঁ। অতি সোনকালে আসামীকেইটাক ফাঁচীৰ ব্যৱস্থা কৰিব বুলি আমি গোলকগঞ্জ পুলিচ বা ধুবুৰী অসম ন্যায়পালিকা বা ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে। আৰু শ্বাহ আলম মাষ্টাৰ নামৰ এই আসামীজনক অতি সোনকালে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰিব বুলি আমি জিলা প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে, আস্থা আছে আৰু দাবী আছে। না সেইটো কথা ইমান দিন আটক কৰিব নোৱাৰিলে, কালি হঠাৎকে আটক কৰিলে। চাওক, ঘটনাটো হৈছে কি, আমি ভাল পাইছো আসামীজনক ধৰাৰ কাৰণে। যদি আগতে ধৰিলে বেছি ভাল পালো হয়। কালি মানুহজন পুৱাতে ঢুকাল আৰু এই চিনেমাৰ শক্তিমানৰ নিচিনাকৈ গৈ পুলিচে সন্ধিয়া উঠাই লৈ আহি নিউজ ওলাই দিলে যে আসামীক ধৰা হ'ল। আমি আৰু ভাল পালো হয় যদি আগতে আসামীটোক ধৰিলো হয়। আমি তথাপিও পুলিচক ধন্যবাদ দিছোঁ। আগন্তুক আইন প্ৰক্ৰিয়াৰ জৰিয়তে মানুহ আসামী তিনিজনক যাতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰে গোলকগঞ্জ পুলিচে, তেনেকুৱা ধৰণৰ যাতে জীৱন চলাই থাকে, এইটো আমাৰ আশা।